মেইন কথাটো হ'ল যে আমাৰ বিজনীত যিসকল মানুহে বিজেপিক ভোট দিছিল সেই ভোটাৰসকলে আজিকালি একদম দুখিত হৈছে এইকাৰণে যে আমাৰ যিজন বিজেপিৰ কেণ্ডিডেট অৰূপ কুমাৰ দে তেওঁৰ ঘৰ কোকৰাঝাৰ আৰু কোকৰাঝাৰত থাকিলে এজন MLA জয়ী হোৱাৰ পিছত তেওঁ নিশ্চিতভাৱে আমাৰ সমাজৰ কোনো কাম কৰিব নোৱাৰিব আৰু তেওঁৰ জনপ্ৰিয়তা যিটো আছিল সেইটো আমি ফকীৰাগাম যিটো নিৰ্বাচন হৈ গৈছে MCLA নিৰ্বাচন তাতে গম পাইছোঁ তাতে তেওঁ হাৰি গৈছে হাৰা পাৰ্টি তেওঁ হাৰা পাৰ্টি এজনক আমাৰ বিজনী ৰাইজে বিশ্বাসত ল'ব খোজা নাই সেইকাৰণে লোকাল প্ৰাৰ্থী হিচাপে মোক বিজনী টাউনৰ মই স্থানীয় যুৱক হিচাপে মোক আকলি লৈছে আৰু বিজেপিৰ যিটো ভোট বেংক বুলি কয় সেই ভোট বেংকত মই নিশ্চিতভাৱে খহনি আনিব পাৰিম বুলি মই বিশ্বাস কৰিছোঁ আৰু আমি যেতিয়া প্ৰচাৰত ওলাইছোঁ তেতিয়া আমাক বহুতে কৈছে যে আমাৰ যিটো হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰশ্নটো কৰিছে তেওঁলোকে কৈছে দাদা আমি কংগ্ৰেছ পাৰ্টি নকৰোঁ ঠিকেই কিন্তু জুবিন গাৰ্গৰ ওপৰত যেতিয়া অন্যায় হৈছে অত্যাচাৰ হৈছে তেওঁ যেতিয়া মানে ন্যায় পোৱা নাই আমি তেওঁলোক বিজেপি চৰকাৰৰ পৰা ন্যায় বিচাৰি নাপাওঁ সেইকাৰণে তেওঁলোকে জুবিন গাৰ্গৰ যিটো ক্ষোভ ন্যায়ৰ লৈ যিটো ক্ষোভ হৈছে সেইকাৰণে তেওঁলোকে মোক সমৰ্থন কৰিছে লগতে আমাৰ বিজনী অঞ্চলত জাতীয় পৰিষদৰ এটা ভাল ভোট আছে যোৱা বছৰ তেওঁলোকে 10,000 ভোট পাইছিল জাতীয় পৰিষদে এই বছৰ সেই সমৰ্থনটো মই পাবলৈ আগবাঢ়ি আছোঁ সেই হিচাপত ভোটৰ অংকত বিজনী CPMৰ এটা ভাল অংক ভোট আছে CPMৰ সকলো কৰ্মীসকলে মোৰ লগত ঘূৰি আছে তেওঁলোকে মোৰ হৈ কাম কৰি আছে তেওঁলোকৰ ভোটটো মই পাম সেইকাৰণে মই দৃঢ় বিশ্বাস মই 100% নিশ্চিত যে মই বিজনী সমষ্টি জিতিবলৈ আগবাঢ়িছোঁ আৰু মানে বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা মই সমৰ্থন পাই আছোঁ বিশেষকৈ কোচ ৰাজবংশী জনগোষ্ঠীসকলকো ST দিয়া নাই বিজেপি চৰকাৰে তেওঁলোকক বিভিন্ন কথা কৈছে আৰু যোৱা পৰহিৰ পৰা মই এটা যিটো সমৰ্থন পাইছোঁ এইটো সবচে ডাঙৰ সমৰ্থনটো হ'ল গৰীয়া মৰীয়া পৰা গৰীয়াসকলকো কিন্তু তেওঁলোকে জৰীপ কৰি বুলি এটা কথা দিছিল তেওঁলোকে যিহেতু জৰীপ কৰা নাই সেইকাৰণে আমাৰ বিজনী অঞ্চলৰ যিখন গৰীয়া মানুহ আছে তেওঁলোকলৈ মোলৈ আগবাঢ়ি আহি আছে সমৰ্থন কৰি আছে আজি আপোনালোকে দেখা পাইছে যে ইয়াতে এখন জইনিং প্ৰগ্ৰাম হৈ গ'ল ইয়াৰে বিভিন্ন যুৱকসকল ইয়াতে জইনিং কৰিল গড়াইমাৰী অঞ্চল কি কয় এইটো বাঘমাৰা অঞ্চলৰ যুৱকসকলে জইনিং কৰিল ইয়াতে কোনোবাই BPF কৰিছিল কোনোবাই EPPL কৰিছিল তেওঁলোকে আজিৰ দিনত অংকটো বুজি পাইছে যে তেওঁলোকে ভোট ভাঙাৰ কাৰণে এইবোৰ ৰাজনীতি কৰি আছে সেইকাৰণে মোক আৰু মোৰ কংগ্ৰেছ পাৰ্টি বা আমাৰ বিৰোধী ঐক্যক তেওঁলোকে সমৰ্থন জনাই আজি এটা যোগদান কাৰ্যসূচী হৈ গ'ল আৰু ইয়াৰ পৰাই আমি এটা বাৰ্তা দিব বিচাৰিছোঁ যে বিজনী সমষ্টিটো এইবাৰ আমি দখল কৰিবলৈ আগবাঢ়িছোঁ 9 তাৰিখৰ ভোটত আমি বিপুল সংখ্যক ভোট পাই জয়যুক্ত হ'ম বিজেপি যিমানে আগ্ৰাসী নহওক মুখ্যমন্ত্ৰীয়ে যিমানে আগ্ৰাসী নহওক সেই আগ্ৰাসী মনোভাৱে এইবাৰ অসমত বিজেপিৰ পৰাজয়টো প্ৰতিৰোধ কৰিব নোৱাৰে এটা গণজাগৰণ আৰম্ভ হৈ গৈছে আৰু বিজনী সমষ্টিত নাই তেওঁলোকে মানে আমাক প্ৰতিৰোধ কৰিব নোৱাৰে কংগ্ৰেছৰ পক্ষে এটা গণজাগৰণ আৰম্ভ হৈছে বিৰোধী মিত্ৰজোঁটৰ পক্ষে এটা গণজাগৰণ আৰম্ভ হৈছে আৰু এই গণজাগৰণ প্ৰতিৰোধ কৰাৰ কাৰণে আপোনালোকে দেখিছে বিজনীৰ দৰে সমষ্টিত ইতিমধ্যে বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী মাত্ৰ এজন আমি CPIM ৰাইজৰ দল অসম জাতীয় পৰিষদ সকলোৱে মিলি CPIML সকলোৱে মিলি আমি মানে এজন প্ৰাৰ্থীৰ পক্ষে প্ৰচাৰ কৰি আছোঁ আৰু বিজেপি মিত্ৰজোঁটে ইয়াত প্ৰাৰ্থী থিয় কৰাব লাগিছে 12জন কংগ্ৰেছৰ প্ৰাৰ্থীক পৰাজিত কৰাৰ কাৰণে আজি UPPL আৰু BPF বিজেপি চৰকাৰৰ লগত আছে NDAৰ লগত আছে আজিও UG ব্ৰহ্ম উৰ্খাগুৰা ব্ৰহ্ম অসমৰ মন্ত্ৰী একেধৰণে BPFৰ প্ৰতিনিধি আছে বিজি NDAৰ সমৰ্থন লৈ NDA যোগদান কৰা বিধায়কৰ স্বাক্ষৰ লৈ ৰাজ্যসভালৈ গ'ল মানে প্ৰমোদ বড়ো সেই UPPLে ইয়াত ক'ব পৰা নাই যে তেওঁলোকে NDAৰ লগত আছে মুখ্যমন্ত্ৰী ক'ব পৰা নাই তেওঁলোকে UPPL NDAৰ লগত আছে একেধৰণে BPF দলৰ দুগৰাকী সদস্য এজনে পদত্যাগ কৰা বুলি দেখুৱাইছে আনজনে পদত্যাগ কৰিছে নাই ইমান নাজানো তেওঁলোকৰ পদত্যাগ গৃহীত হৈছে নাই আজি থুৰিবাৰী TCLCCৰ চেয়াৰমেন হৈ আছে যিজন মানুহ খলিল ৰহমান BPFৰ MCLA একেধৰণে BPFৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলে ডিম্বেশ্বৰ বৰগোহাঁই BPF দলৰ এজন নেতা তেওঁলোকক দুজনক কাৰণ জনজাতীয় মানুহে যিহেতু বিজেপিক ভোট নিদিব সংখ্যালঘু মানুহে যিহেতু বিজেপিক ভোট নিদিব সেই ভোট ভঙাৰ কাৰণে দুইজনক দুই পালৰ পৰা থিয় কৰি দিছে গতিকে অন্যান্যসকলকো বিজেপিয়ে স্পন্সৰ কৰি বিভাজন ৰাজনীতি কৰি আজি নৱকুমাৰ শৰণীয়া তেওঁলোকে BTC চৰকাৰৰ লগত আছে NDAৰ লগত আছে অথচ তেওঁক ইয়াত নিৰ্দলীয়ভাৱে থিয় কৰিব দিছে যাতে কিছু ৰাজবংশী ভোট ভাঙিব পাৰে কিন্তু
জনগণে এই বিভাজন ৰাজনীতি বিজেপিৰ যি বিভাজন ৰাজনীতি এইটো বুজি পায় আৰু এই বুজি পোৱাৰ কাৰণেই কংগ্ৰেছ আৰু ইয়াৰ সহযোগী যি বিৰোধী মিত্ৰজোঁটৰ সদস্যসকলে গাঁৱে গাঁৱে আমি প্ৰচাৰ কৰিছোঁ, গাঁৱে গাঁৱে মানুহে ৰলাই আহিছে। কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক জয়ী কৰিবলৈ ব্যাপকভাৱে আজি বিজনী সমষ্টিত এটা আলোড়নৰ সৃষ্টি হৈছে। আমি সৰু সৰু সভা কৰিছোঁ, আপোনালোকে দেখাই পাইছে। গতিকে এই সৰু সৰু সভাৰ মাজেৰে দিনটোত আমি 25খন 30খনকৈ গাঁৱৰ ভিতৰত সভা কৰি আছোঁ আৰু এই সভাবিলাকৰ মাজেৰে মানুহক আমি বুজাইছোঁ আৰু মানুহে কংগ্ৰেছক জয়ী কৰাৰ দায়িত্ব নিজে কাণ পাতি লৈছে আৰু তেওঁলোকে নিজে নিজে ব্যাপকভাৱে প্ৰচাৰ চলাই আছে। আৰু আপোনালোকে 4 মে তাৰিখে দেখিবলৈ পাব যে 54 বছৰৰ ইতিহাস উলংঘা কৰি, কাৰণ ইয়াত CPIM দলে দুবাৰ দ্বিতীয় স্থান দখল কৰিছিলে, দুবাৰ তেওঁলোকে তৃতীয় স্থান দখল কৰিছিলে। কংগ্ৰেছেও যোৱা 8টা নিৰ্বাচন, বিগত 8টা নিৰ্বাচনৰ ভিতৰত 4বাৰ দ্বিতীয় স্থান দখল কৰিছিলে। গতিকে কংগ্ৰেছ CPIM তাৰ লগত ৰাইজৰ দল, অসম জাতীয় পৰিষদৰ সমৰ্থকসকল সকলোৱে মিলি ইয়াত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী যি বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী সেই ৰজত কান্তি চাহাক বিপুল ভোটত জয়যুক্ত কৰিব।